আজি মই আপোনালোকলৈ আগবঢ়াইছো হোম মন্দিৰৰ অৰ্গেনাইজেশ্যন এটা ভিডিঅ' মই ঘৰৰ মন্দিৰ ভাগ কেনেদৰে অৰ্গেনাইজ কৰি ৰাখো তাকে অকনমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যদি ভাল পাই এটা লাইক নিশ্চয় কৰিব লগতে যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো এবাৰ টাচ কৰি অল কৰি ৰাখিব যাতে আহিব লগা প্ৰতিটো ভিডিঅ' নটিফিকেশন আপোনালোকে প্ৰথমেই পাই থাকিব আহকচোন তেনেহলে মই মোৰ মন্দিৰলৈ লৈ যাওঁ আপোনালোকক কলেজ বাবাৰ ফটো এখন লক্ষী আৰু নাৰায়ণৰ ফটো লগতে সৰস্বতী ফটো এখন মই মন্দিৰত ৰাখিছো এয়া হৈছে লক্ষীৰ ঘট প্ৰতি বৃহস্পতিবাৰে মই ঘটটো স্থাপন কৰো আৰু পাছৰ বৃহস্পতিবাৰে মই ঘটটো সাফা কৰি আৰু নতুনকৈ মই স্থাপন কৰি ৰাখি থওঁ ভগৱানৰ ওচৰত এয়া মই অকনমান প্ৰসাদ দি ৰাখো ইটো কাষতে ঘণ্টি সদায় ব্যৱহাৰ কৰো চাকি ধূপ জ্বলোৱাৰ কাৰণে এখন তামৰ থালি লৈছো লগতে এটা ঘটিত পানী ৰাখি থওঁ তুলসী পাত দি প্ৰতিদিনাই উঠি থবৰ কাৰণে এইটো দয়াৰ মই এনেদৰে বনাই লৈছো মই পুঠি নথওঁ এই বক্সটোতে মই পুঠি ভৰাই থওঁ আৰু পূজাৰ লগত জড়িত সকলো সামগ্ৰী এই বক্সটোৰ ভিতৰতে মই ৰাখি থওঁ
মন্দিৰৰ সম্পূৰ্ণ লুক এয়া। এয়াই আছিল মোৰ হোম মন্দিৰ অৰ্গেনাইজেশ্যন ভিডিঅ'। কেনে পালে কমেণ্ট কৰি জনাবচোন।